নমস্কাৰ দৰ্শকবৃন্দ ধুমুহা আমফানৰ প্ৰভাৱ অসমতো পৰিছে যোৱাকালি ৰাতিৰ পৰাই এতিয়া ৰাতিপুৱালৈকে বৰষুণ দিয়ে আছে এয়া গুৱাহাটী মহানগৰীৰ বৰষুণৰ দৃশ্য ঘৰৰ চোতাল পানীৰে ভৰি পৰিছে অকল ৰাতিৰ পৰাই বৰষুণ বতাহ অকল বৰষুণ বতাহ এয়া পানী ধৰিছো গুৱাহাটীৰ পাহাৰবিলাকত এনেদৰে বৰষুণৰ পানী প্ৰত্যেক ঘৰ মানুহে ধৰে ই এটা অলিখিত নিয়ম আৰু এয়া নলাই দি পানী গৈয়ে আছে ৰাতিৰ পৰা এনেদৰে বৰষুণ পানী গৈয়ে আছে এই গুৱাহাটী মহানগৰীৰ দৃশ্য দেখুৱাইছো এয়া হ'ল গান্ধীবস্তি পাহাৰ এয়া গান্ধীবস্তিৰ আশে-পাশৰ ৰাজগড় শৰণীয়া অঞ্চলটো দেখুৱাইছো বৰষুণৰ বতৰ ৰাতিপুৱা সময় বৰষুণ দিয়ে আছে দেখিছে অঞ্চলটো এয়া বামুণী মৈদাম অঞ্চল সম্পূৰ্ণ সেউজীয়া অঞ্চলটো বৰষুণ দি আছে বতাহ দি থকাৰ বাবে মোৰ হাতৰ কেমেৰাটো লৰচৰ হৈছে বতাহে বতাহ সব পাহাৰৰ ওপৰত বতাহ দেখুৱাইছো বতাহৰ কাৰণে মোৰ হাতখনৰ কেমেৰাটো লৰচৰ হৈ গৈছে এয়া বতাহ পাহাৰত বতাহ দেখিবলৈ কেনেকুৱা ধুমুহাৰ প্ৰভাৱ আমফান ধুমুহাৰ প্ৰভাৱ পৰিছে গুৱাহাটী মহানগৰটো তাৰে ভিডিঅ' বনাই মই আপোনালোকক দেখুৱাইছো গুৱাহাটী মহানগৰীৰ দূৰ দূৰণিত থকা পাহাৰসমূহ দেখুৱাইছো বৰষুণৰ কাৰণে সব বগা বগা দেখা গৈছে এই ৰাতিপুৱা সময় বৰষুণ এতিয়াও দিয়ে আছে বৰষুণ দিয়াৰ ফলত গৰমটো ইয়াত কমিছে লগতে বিছা নোহোৱা হৈছে বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়ক্ষতিৰ খবৰ নাই আশা কৰোঁ ধুমুহাৰ প্ৰভাৱ ইয়াত ভালেই হ'ব এয়া চানমাৰী অঞ্চল দূৰ দূৰণি পাহাৰবিলাক চব বগা বগা যেন লাগিছে বৰষুণৰ কাৰণে ৰাতিপুৱাৰ সময় আপোনালোকৰ ঠাইসমূহতো ধুমুহাৰ প্ৰভাৱ কেনেকুৱা জনাব এয়া গুৱাহাটী মহানগৰী মই দেখুৱাইছো পাহাৰসমূহ এয়া গণেশগুৰি ফালৰ দৃশ্য আশা কৰিছোঁ ভিডিঅ'টো চাই ভালেই পাব আৰু আপোনালোকৰ অঞ্চলসমূহত ধুমুহাৰ প্ৰভাৱ কেনেকুৱা জনাবলৈ নাপাহৰিব ধন্যবাদ